সঁচাকৈ ক্ৰিমিনেল মাইণ্ডৰ মানুহ আছিল সিদ্ধাৰ্থ শৰ্মা। মৃত নম্ৰতা বৰাৰ কাণ্ডতো জড়িত আছিল সিদ্ধাৰ্থ শৰ্মা। অভিযুক্তক ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছিল সিদ্ধাৰ্থ, আৰু সেইজন সিদ্ধাৰ্থই এতিয়া জুবিনৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ। নম্ৰতা বৰাক নিশ্চয় আপোনাৰ মনত আছে। তাৰিখ আছিল 4 জুন। 4 জুনৰ পুৱা ওলাই গৈছিল মেঘালয়লৈ। প্ৰাতঃ ভ্ৰমণৰ বাবে কেইগৰাকীমান বন্ধুৰ সৈতে ওলাই গৈছিল গোলাঘাটৰ নুমলীগড়ৰ অধিবক্তা নম্ৰতা বৰা। কিন্তু তাৰ পাছতে অতি ৰহস্যজনকভাৱে এটা পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে নম্ৰতা বৰাই। এইবাৰ এই নম্ৰতা বৰাৰ মৃত্যুত সাঙুৰ খাইছে সিদ্ধাৰ্থ শৰ্মাৰ নাম। জুবিন গাৰ্গৰ মৃত্যুৰ 13 দিনত CIDৰ SITয়ে গ্ৰেপ্তাৰ কৰা সিদ্ধাৰ্থ শৰ্মাৰ আন এক তথ্য পোহৰলৈ আহিছে। নম্ৰতা বৰাৰ দুৰ্ভগীয়া পিতৃয়ে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। নম্ৰতা বৰাৰ পিতৃৰ অভিযোগ অনুসৰি নম্ৰতাৰ মৃত্যুত অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। নংপু থানাত ঘটনাটো গাত দিয়াৰ প্ৰয়াস কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। চলিত বৰ্ষত 4 জুনত মেঘালয়ৰ নংপুত এক ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল নম্ৰতা বৰাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কনিষ্ঠ অধিবক্তা আছিল নম্ৰতা। নম্ৰতাৰ ঘৰ আছিল গোলাঘাটৰ নুমলীগড়ত। নম্ৰতা বৰাৰ মৃত্যুত নাম সাঙুৰ খাইছিল মৃগাংক বৰুৱা আৰু আনায়াতুল ৱাদকে ধৰি দুগৰাকী ব্যক্তিৰ। নম্ৰতা বৰা পিতৃৰ ভাষ্য অনুসৰি সিদ্ধাৰ্থ শৰ্মা আছিল নম্ৰতাৰ লগত ফুৰিবলৈ যোৱা মৃগাংকহঁতৰ বন্ধু। নম্ৰতাৰ পিতৃৰ ভাষ্য অনুসৰি নম্ৰতাৰ মৃত্যুৰ পাছত নংপুৰ পৰা মৃতদেহ আনিবলৈ এম্বুলেন্সৰো ব্যৱস্থা কৰি দিছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সংবাদ মাধ্যমত সিদ্ধাৰ্থ শৰ্মাৰ ফটো দেখা পোৱাত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বুলি জানিব পাৰে নম্ৰতাৰ পিতৃয়ে। আৰু আজিৰ দিনটোত সংবাদ মাধ্যমৰ সন্মুখত নম্ৰতাৰ পিতৃয়ে কৈ গ'ল যে নম্ৰতাৰ মৃত্যুৰ সময়ত কেনেকৈ সিদ্ধাৰ্থ শৰ্মাই ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছিল অভিযুক্তকেইটাক। এটা দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিছিল বুলি সকলোৱে গম পাইছিল। কিন্তু শেহতীয়াকৈ আমি যি তথ্য লাভ কৰিছোঁ, সেই তথ্যমতে আমি যেতিয়া দুৰ্ঘটনা হোৱাৰ দিনাই আমি যেতিয়া নংপু থানাত উপস্থিত হৈছিলোঁ, নংপু থানাত আমি 4জন অভিযুক্তৰ লগত কেইজনমান ব্যক্তি আমি দেখা পাইছিলোঁ। তাৰ ভিতৰত এজন ব্যক্তিয়ে সক্ৰিয় অংশগ্ৰহণ কৰিছিলে। তেতিয়া তেওঁক মই সুধিছিলোঁ যে আপুনি কোন? তেওঁ প্ৰথম অৱস্থাত নামটো ক'বলৈ ইতস্তবোধ কৰাৰ পিছতো সুধিছিল। তেওঁ ক'লে যে মোৰ নাম সিদ্ধাৰ্থ শৰ্মা। আৰু তেওঁ আহি মোক পিছত কৈছিল যে এইটো আপুনি দুখ নকৰিব, এইটো একদম এক্সিডেণ্ট কেছ, এওঁলোকৰ গাত অকণো দুখ নাই। গতিকে আমিও তাৰ কাৰণে যথেষ্ট দুখিত। এওঁলোকে জানি বুজি এইটো এক্সিডেণ্ট কৰা নাই, এক্সিডেণ্টতেই তাই ঢুকালে, তাইৰ কাৰণে আমি যথেষ্ট দুখ অনুভৱ কৰিছোঁ, সেইবুলি তেওঁ মোক বাৰম্বাৰ কৈছিলে। কোৱাৰ পিছত আমি যেতিয়া থানাৰ পৰা নংপুৰ হস্পিটেললৈ আহিছিলোঁ, হস্পিটেলত যেতিয়া যিজন পুলিচ অফিচাৰে হস্পিটেলৰ কামবিলাক কৰি আছিলে, সেই সময়ত তেওঁক চাৰিওকাষে ঘূৰা মেলা কৰি আছিলে। আৰু তেওঁ ডেড বডিটো অনাৰ পৰা আৰম্ভ কৰি গোটেইখিনি কাম তেওঁ চোৱা চিতা কৰিছিলে। এওঁলোকৰ কি হয়? তেওঁলোকে ক'লে যে মই এওঁলোকৰ বন্ধু, আপোনালোকে এইটো অকণো চিন্তা নকৰিব, এওঁলোক অকণো দোষী নহয়। আপোনালোকৰ ছোৱালী হেৰুৱা মানে আমাৰো দুখ লাগিছে, গতিকে আপোনালোকে আইনী প্ৰক্ৰিয়ালৈ যাব নালাগে, ইহঁতলোকক ক্ষমা কৰি দিয়ক। উপায় নাই, এক্সিডেণ্টততো আৰু কোনো কৰোঁ বুলি নকৰে। গতিকে গোটেই কথাখিনি তেওঁ আমাক এনেধৰণে সজাবলৈ বা এনেধৰণে আমাক বুজাবলৈ চেষ্টা কৰিলে যে এইটো যেন এটা দুৰ্ঘটনা। তাৰপিছতে তেওঁ কি হ'ল যে এম্বুলেঞ্চৰ কথাটো আমি যেতিয়া বন্দবস্ত কৰিলোঁ, সেই এম্বুলেঞ্চখন ঘূৰাই দিয়াই তেওঁ খানাৰ পৰা এখন এম্বুলেঞ্চ অনাই পেলাই তাৰ পে'মেণ্ট পৰ্যন্ত তেওঁ দিলে। তেতিয়া মোৰ সন্দেহ হ'ল যে এই মানুহজন ইমান সক্ৰিয় হোৱাৰ কাৰণ কি। তাৰপিছতে আমি দেখিলোঁ যে নম্ৰতা বৰাৰ যিটো তদন্তৰ প্ৰক্ৰিয়াটো ইমানেই লাহেম হৈ গৈছে, আজিও চাৰ্জশ্বিট কোৰ্টত ফাইল হোৱা নাই। আমি দুবাৰ আমি গৈ নংপু থানাৰ যিজন আৰক্ষী বিষয়া, যিজন তদন্তকাৰী বিষয়া, তেওঁলোকক লগ কৰিছোঁ। তেওঁলোকে প্ৰতিদিনেই চাৰ্জশ্বিট দাখিল কৰিম বুলি কয়, কিন্তু চাৰ্জশ্বিট এতিয়াও দাখিল কৰা নাই। সিদিনা যেতিয়া অসমৰ মৰমৰ জুবিনদাৰ মৃত্যু হ'ল, জুবিনদাৰ মৃত্যুৰ লগত এজন মানুহৰ ফটো আমি দেখিবলৈ পালোঁ। দেখাৰ পিছত সেই ফটোখনৰ মনত আমাক সচকিত কৰিলে যে এই মানুহজনকতো আমি সেই নংপু থানাত লগ পাইছিলোঁ, যিজন মানুহে আমাক এই ঘটনাটোক
হত্যা কৰা ঘটনাৰ পৰা দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰি আছিল। আমাক বাৰম্বাৰ কৈছিল যে আপোনালোকে আইনী প্ৰক্ৰিয়াৰ ওচৰলৈ নাযাব, এওঁলোকৰ গাত অকণো দুখ নাই, এইটো সম্পূৰ্ণ দুৰ্ঘটনা হৈছে। আৰু সেই মানুহজন যেতিয়া ফটোত দেখিলোঁ, তেতিয়া সেই সময়ত মই তেওঁলোকৰ এখন ফটো মাৰি লৈছিলোঁ। হস্পিটেলত থকা অৱস্থাত তেওঁলোকৰ মই এখন ফটো মাৰিছিলোঁ। সেই ফটোখনৰ লগত মিলাই চালোঁ যে সেইজন সিদ্ধাৰ্থ শৰ্মা, এইজন সিদ্ধাৰ্থ শৰ্মা যিজন আজি জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত হৈ গৈছে, যিজনে জুবিন গাৰ্গক হত্যা কৰাৰ তদন্ত কৰাৰ ব্যৱস্থা কৰা হৈছে, সেইজন সিদ্ধাৰ্থ শৰ্মাই সেই গোটেই বন্ধুসকলক নিৰপৰাধী কৰি সজাবৰ কাৰণে হত্যাকাণ্ডটোক এটা দুৰ্ঘটনালৈ ৰূপ দিবলৈ চেষ্টা কৰিছিলে। আৰু ইতিমধ্যে মই সেই ফটোখনত যিজন মানুহ আছে, সেই মানুহজনৰ লগত এই মানুহজন হুবহু, আৰু তেওঁ মোক বাৰম্বাৰ কৈছে যে তেওঁৰ নাম সিদ্ধাৰ্থ শৰ্মা। তেওঁলোকৰ লগত চিনাকি ব্যৱসায়িকভাৱে চিনাকি বুলি ক'লে, বিশেষকৈ মৃগাংকৰ লগত তেওঁ বিশেষভাৱে জড়িত, বিশেষভাৱে মৃগাংকক চিনি পায়, আনায়তুলকো চিনি পায়, আৰু বাকীকেইজনী ছোৱালীৰ লগতো তেওঁৰ ভাল সম্পৰ্ক আছে বুলি ক'লে।